বা নুচুচাকৈ যেনেকৈ ভৰাই দিলে যেনেকুৱা মই অৱস্থানত মই তাতকৈ বেয়া পেলাই দিম মই দি পেলাই লাভ নাই। মই ক'ব গ'লে আপোনাৰ মুখত হাগি দিব বা পাদি দিব পাৰে বা মুতি দিব পাৰে, সেনেকুৱা মানুহ আছে। আজিকালি পইচাটো মেইন কথা। চকুত ধুনীয়া, মুখত মিঠা মাত, তাৰপৰা আপোনাৰ মানে দেখা শুনা ধুনীয়া আৰু ভাল হ'ব লাগে। মানে যদি আপুনি ভাল দেখুৱাইছে ন কাৰোবাক, বোলে আপুনি থাইলেণ্ডত গৈ পেলাই কিবা এটা ভিডিঅ' দেখুৱাইছে বা আপুনি আমেৰিকাত গৈ কিবা এটা ভিডিঅ' দেখুৱাইছে, সেইটো মানে মানুহখনে আজিকালি মানে আকৰ্ষণ কৰে। কিন্তু আমাৰ নিজৰ যিটো কালচাৰ, আমাৰ নিজৰ সম্পৰ্কীয়, আমাৰ যিটো জাতি ধৰ্ম, সেই ধৰ্মৰ বিষয়ে কোনো নাভাবে মানে আজিকালি সেইটো হৈ গৈছে ন। কাৰণ মানুহবিলাকে ভাবি লয় নিজকে, কিন্তু কলিযুগ আহিলে কলি হয়, আমি কলি হয় তেনেকৈ ভাবে। কিন্তু মানুহ যদি আপুনি নিজকে নিজে ভাবে, মই কলি হয়, মই কলি হয় ন। কিছুমান এনেকৈ ভগৱান আছে ন, কোনোবা ভাবে তেনেকৈ। কাৰণ কেলৈ কোনোবা ভাবিব পাৰে মই কলি যুগত জন্ম হৈছোঁ, আমি কলি হয়, তেনেকৈ ভবা মানুহ ধেৰ আছে। কিন্তু সেইটো কথা নহয়। মানে কলিত যুগত যে আমি জন্ম হ'লোঁ, আমি কলিতে যে আমি কলিয়ে হৈ থাকিব লাগিব সেইটো কথা নহয় না। আমুকটো কৈছে আমুকটো কৰিলে এইটো হ'ব, এইটো কৰিলে এইটো হ'ব। ভাষা ট্ৰান্সলেট কৰক, আপুনি ইটো কওক সিটো কওক। সেই কথা আমাৰ অসমীয়া ভাষাৰ কথা কওঁ, বেলেগক কওকচোন, বেলেগ দেশত গৈ পেলাই কওকচোন। আপুনি ভাৰত মাতাকে যিয়ে ক'বলৈ বেয়া পায়, তেওঁলোকৰ কেনেকুৱা মানুহ, আপুনি তেওঁলোকক শিকাব পাৰে নহয়। ভাৰত মাতাকে যিকোনো মানুহে ভাৰতত থাকি ভাৰত মাতাকে যে বুলি ক'বলৈ নোৱাৰে, তেওঁলোকে বাংলাদেশৰ, তেওঁলোকে পাকিস্তানৰ, তেওঁলোকে আফগানিস্তানৰ ভাষা, সিহঁতৰ ধৰ্মক যদি সিহঁতি কালচাৰ কিবা নিজক বুলি ভাবে, তেনেহ'লে আমাৰ যিটো অসমীয়া ধৰ্ম, আমাৰ যিটো হিন্দু ধৰ্ম, আমাৰ নিজৰ ধৰ্ম আছে ন, সেই ধৰ্মখিনি যদি আপুনি এইখিনি কথা নাপায়, আপুনি বেলেগ এটা কিবা কয়, মইতো কমেই সেইটো যোনে নহওক মই কম সেই কথা। যিমান ডাঙৰ ইউটিউবাৰ আপুনি চৰকাৰে ক'লে মই কথা কওঁ, মই চৰকাৰকো মই কথা ক'ব বিচাৰোঁ। কাৰণ কেলৈ মই ক'ব বিচাৰোঁ, যিসকল আমাতকৈ আগত পপুলাৰ হোৱা বা মোতকৈ আগত যিবিলাকে তেনেকৈ কথা কয় ন, তেওঁলোকক এই কথা বুজাব লাগে। বেলেগ গেমিং কিবা এইবিলাক গেমৰ এপছ, কিবা এপছ বহুত মানুহ আছে আজিকালি এইবিলাক বিষয়ে কোৱা কথা মানে। কিন্তু আমি এটা সৰু মানুহ, আমি এইবিলাক একো নাজানো। কিন্তু মোৰ মাইণ্ডত যিটো আহে ন, সেইটো মই ক'ম, সেইটো মই সকলোকে কৈ যাম। আপোনাক বুলি মই সকলোকে কৈ যাম এই কথা। কাৰণ আমাৰ অসমীয়া ধৰ্মত যদি আমাৰ যদি জাতিকতাত যদি আমাৰ ফেৰ পৰে, বা আমাৰ যদি নিয়ম নীতি যদি আমাৰ কোনোবাই যদি বেলেগ বিষয়ে ভাবিব কয়, বা আমাৰ যদি আমাৰ ভাষাত যদি আমাক বেলেগ ভাষাত যদি ক'বলৈ বিচাৰে, মই এই কথা ক'ম। কাৰণ মই অসমীয়া, মই অসমৰ হয়, আপুনিও অসমৰ হয়। এতিয়া অসমৰ যদি আমি অসমলৈকে মই ছাপোৰ্ট কৰিম, কাৰণ মই অসমখনে মই ভাল পাওঁ। কাৰণ মই গোটেই ভাৰতখন মই ভাল পাওঁ, অসমখন মোৰ ৰাজ্য হয়, মই অসমত মই থাকোঁ। এতিয়া মই অসমৰ নিজৰ ভাষাটো মই নিজে ভাল পাওঁ সদায়। সেই কথা কেলৈ নকয় মানুহে। ইংলিছ শিকক, আমুকত গ'লে ইংলিছ শিকক, আৰু ইংলিছ হয় সিহঁতি কিনে আমাৰ অসমত কেইটা মানে অসমীয়া শিকি গৈছে, মোক সেইটো লাগে। ইংলিছটো ইণ্ডিয়াটো প্ৰায় 100 ভিতৰত ধৰক আপোনাৰ 60% মানুহ বা 40% মানুহে ইংলিছ জানে। 40 মই নাজানো, কিন্তু 40% মানুহে ইংলিছ জানে, বা 50% মানুহে ইংলিছ জানে, 30% মানুহে হিন্দী জানে, বা 20% মানুহে অসমীয়া জানে। বাকী মানুহে চবতে বুজি পায়। কিন্তু আমাৰ অসমীয়া ভাষাটো বেলেগ এখন দেশত কেইজন মানে 10% 20% বুজি পায়, সেইটো লাগে। মানে ক'লে মানে ক'ব কি তই কেলা মদ পানী খাই পেলাই ঢেৰ কথা কওঁ, তই এইবিলাক কথা বুজি নাপায় কিবা। আৰে বুজি নোপোৱা কোনো কথা নাই ন, আমি দেখি আছোঁ, ছ'চিয়েল মিডিয়া শুনি আছোঁ। মই নিজকে বুজি পাওঁ, মই অসমীয়া কেইটা মই নিজকে বুজি পাওঁ ন, আমাৰ নিজৰ ভাষাটো কিমান প্ৰিয় মই এইটো কথা মই বুজি পাওঁ। কিন্তু মানুহবিলাকে আজিকালিৰ দিনত এইবিলাক মানে বহুত লাফা টাইপৰ মানে আজিকালি মানুহবিলাকে ন, কাৰোবাৰ ভিউজৰ ওপৰত বা কাৰোবাক কেনেকৈ আমি কি কৰি ভিউজটো কমাওঁ বা কাৰোবাৰ পৰা কিবা এটা পাওঁ দেই, মানে পইচা কেইটামান কেনেকৈ ঘটো, কিন্তু নিজৰ জাতিকতা বা নিজৰ ধৰ্ম নিজৰে টাইটেলটো দিবলৈ মানে বেয়া পায় আজিৰ দিনত। ইংলিছ জানো বুলি কৈ ইংলিছ কৰিব দুখীয়া কথা ন, মই এইটো নকওঁ বোলে জানিব নালাগে, মই সেইটো নকওঁ, জানিব লাগে, শিকিব লাগে। কাৰণ সেইটো শিকাটো নিজৰ কৰ্তব্য বা নিজৰ ধৰ্ম, সেইটো বা নিজে শিকাটো নিজৰ লাভ। বা বেলেগ এখন দেশত গ'লে আপুনি সেইটো কথাটো ক'লে সেইটো শুনিবলৈ ভাল, ক'বলৈ ভাল। কিন্তু এইটো যে কথা নহয় বোলে আমাৰ ভাষাটোক আমি যেনেকৈ এতিয়া বেলেগ এখন দেখে ন, বেলেগ এখন জেগা বা বেলেগ এখন ৰাজ্য বা যদি কয় ন, বোলে আমাৰ ভাষাটো এনেকৈ যদি পপুলেশ্যন কৰচোন, যদি শিকা মানুহখনক আমাৰ ভাষাটো ক'বলৈ শিকা, তেনেকৈ আমাৰ অসমীয়া মানুহ কেতিয়াও ক'বগৈ লাগে ন। বেলেগ এখন জেগাত ডুবাই যায়, আমেৰিকা যায়, থাইলেণ্ড যায়, ক'ৰবাত যায়, সেইটোতো ক'ব লাগে ন। আমাৰ অসমীয়া ভাষাটো এনেকৈ কওঁচোন, আমাৰ অসমীয়া ভাষা এইটো ভাষা এইটো জয় অসম বুলি কওঁ, জয় জুবিন দা বুলি কওঁ। কেইটা মানুহে কৈছে, অনেকটো মানুহ কৈ আছে ন। সেইটো তাত আজি যাওক আপুনি ক'ব পাৰে নেকি, নোৱাৰে সেইটো ক'বলৈ। কাৰণ সেইটো নিজৰ ভাষাত কিবা আপোনাৰ মোৰ কথা মূৰ্খ নহয় ন, সেইটো ক'লেই বুলি যদি বুজি ল'ব আপোনাৰ লোকৰ ভাষা এটা শিকি ল'ব, সেইটো কথা নহয়। আপুনি চাইনা যাওক, চাইনা প্ৰায় মানুহে ইংলিছে নাজানে, প্ৰায় সিহঁতৰ নিজৰ ভাষাটো প্ৰিয়।
আমেৰিকাত যাব মানে আমেৰিকাত গ'লে মানে আপুনি চাইনা ভাষাটো নাজানে কাৰণ আমেৰিকাত নিজৰ ভাষাটো নিজৰ সৈতে প্ৰিয় ইংলিছ শব্দটো এটা নিজৰ প্ৰিয় আপুনি থাইলেণ্ডত যাওক আপোনাৰ থাইলেণ্ড ভাষাৰ বিষয়ে বা ইংলিছটো অলপ জানিব থাইলেণ্ড ভাষাতে প্ৰায় মানে জানিব কাৰণ নিজৰ ভাষাটো নিজেহে শিকিব বুজি পালে আমাৰ অসমীয়া এটা হওক অসমলৈ হওক থাইলেণ্ড ভাষা মানুহ কেইটা জানিব চাইনা ভাষা মানে কেইটা কোৱা মানুহ আছে মোক চাইনা ভাষা কোৱা মানুহ কেইটা মানুহ আছে কওক কিন্তু আমাৰ অসমৰ মানুহে গৈ পেলাই চাইনাত গৈ পেলাই চাইনা ভাষা শিকি আহিছে কিন্তু সিহঁতৰ মানে আমাৰ ভাষা শিকা নাই কেলৈ শিকিব সেইটো নিজৰ ভাষাটো দেশটো কোনো ভাল পায় কিন্তু আমাৰ অসমৰ মানুহে অসমখনকে বেয়া পায় আকৌ অসমখনক বেয়া পায় নাপায় আপুনি নিজৰ অসমখনক বেয়া পায় লোকৰ ভাষা এটা শিকি পেলাই আহিব ইয়াত ধুনীয়াকৈ ক'ব কিন্তু আমাৰ অসমৰ ভাষাৰ ক্ষেত্ৰত শিকাই থৈ আহিব নোৱাৰে এইবিলাকৰ বিষয়ে মই কথাবিলাক কওঁ মই বেলেগ কথা ক'বলগীয়া নাই সকলোকে কওঁ দেই কাৰণ আমাৰ মাইণ্ড ছেটবিলাক বেলেগ কাৰণ আমি কাম কৰোঁ আমি এইবিলাক বুজি পাওঁ কিন্তু লোকৰ পকৰত এনে উশাহ দি পেলাই লাভ নাই মই ক'ব গ'লে আপোনাৰ মুখত হাগি দিব পাৰে পাদি দিব পাৰে বা মুতি দিব পাৰে এনেকুৱা মানুহ আছে আজিকালি পইচাটো মেইন কথা আজিকালি পইচাৰ কাৰণে আপোনাৰ মা দেউতা চবকে বিকি দিব ইজ্জত বিকি দিব মাইকী বিকি দিব যা কথাবিলাক ক'লে ধেৰ ওলায় মুখত কথাই ওলায় কথাবিলাক কিন্তু মনত দবাই ৰাখিবলৈ নোৱাৰো ন সেইবিলাক কথা দবাই ৰাখিব নোৱাৰো ধেৰ কথা ক'লে ধেৰ কথা ক'লোঁ গাইছ চবকে ক'লোঁ সকলোৱে ক'লোঁ মোৰ যিখিনি অডিয়েঞ্চ আছে মই বেলেগক নকওঁ মোৰ লিখা যিসকল মানে ভাবে মোৰ নিচিনা ভাবা চিন্তা কৰে ন তেওঁলোকক মই কৈছোঁ তাৰ বাদ বাকী যিবিলাক মানুহ আছে ন বেলেগ ভিডিঅ' চোৱা মানুহ বা কাৰোবাক পপুলেশ্যন মানুহ ভিডিঅ' চোৱা মানুহ বা যিসকলে ধৰক আমাৰ নিচিনা কথা কোৱা মানুহ নুশুনা মানুহ তেওঁলোকৰ কাৰণে নহয় ভিডিঅ' যিসকল মানে মোৰ লিখা চিন্তা কৰে মই যেনেকৈ ভাবোঁ তেনেকৈ ভাবোঁ মানুহ সেইসকলৰ কাৰণে এই ভিডিঅ'টো বেলেগ মানুহ কাৰণে নহয় যিসকলে অসমখন বিকি দিম বা আমি বেলেগত থাকিম তেওঁলোকৰ মানে নিচিনা নহয় মানে আৰু বাংলাদেশীৰ কাৰণেতো খাটাং নহয় কাৰণ বাংলাদেশী যিখিনি বাংলাদেশী ন যিসকল বাংলাদেশৰ মানুহ ন ইয়াত লোকৰ দেশতে কিনে বসবাস কৰি আছে ন যিসকলে খাই আছে ন এতিয়া ফেচবুকত মই চাওঁ মই জানা ভিডিঅ' চাওঁ বহুত মানুহৰ ভিডিঅ' চাওঁ কিন্তু যিবিলাক ছ'চিয়েল মিডিয়াত দেখি পাওঁ নাই মানুহবিলাকৰ মানে কথাবিলাক বিশ্বাস কৰিব টান আজিকালি মানুহবিলাক স্ক্ৰিপ্ট হিচাপত ভিডিঅ' বনায় মানে স্ক্ৰিপ্ট বুলি কয় ন বুজি পায় নহয় স্ক্ৰিপ্ট মানে আপোনাৰ বহি ন'টিচ কৰিব আমুকটো কৰিব তামুকটো কৰিব কিন্তু আমাৰ লগত কোনো এইবিলাক ডিটেইলছ নাই মই এইবিলাক কোনো মোৰ ডিটেইলছ মোৰ কোনো স্ক্ৰিপ্ট হিচাপত মোৰ কোনো ভিডিঅ' নবনাওঁ মই টাইম পাছ কৰোঁ মই যেতিয়া মই টাইম পাওঁ মই তেতিয়া ভিডিঅ' কাৰণ মোৰ ৰাতিহে টাইম পাওঁ মই কাৰণ দিনত মোৰ কাম হয় মই ৰাতি টাইম পাওঁ তো ৰাতি মোৰ যিখিনি মনত আহিব কথাখিনি সেই কথাখিনি মই কওঁ কাৰণ মই দিনটো চাওঁ ফেচবুক চাওঁ ইউটিউব চাওঁ ইনষ্টাগ্ৰাম চাওঁ মই আপোনালোকে কওক সকলোৱে কওক এনেকুৱা আজিকালি এনেকুৱা মানুহ আমাৰ অসমৰ বোৱাৰীসকল ছোৱালীসকল বা জীয়ৰীসকল যেনেকৈ পপুলাৰ হৈ আছে ন বেলেগ বেলেগ টপিকৰ ওপৰত যিসকলে ভাল কাম কৰিছে মই তেওঁলোকক কোৱা নাই যিসকলে বেয়া ক্ষেত্ৰত ভিউজৰ কাৰণে বা কমেণ্টৰ কাৰণে বা পইচাৰ কাৰণে যিবিলাক মানুহে দেশৰ অনলাইন ছ'চিয়েল মিডিয়াত বিকি আছে ন নিজৰ দেহাটো তেওঁলোকে হিচাপে ক'বলৈ ক'লে মোক মই ক'ম এটা মই এনেকুৱা বেয়া ফালিম নহয় সিহঁতি মোক দেখাবলৈ মানে লাজ পাব লাগিব মই তেনেকৈ কম ক'লেও মই কৰিব পাৰোঁ কিন্তু মই তেনেকৈ ক'বলৈ মন নাই কাৰণ সিহঁতি যেতিয়া নিজকে যদি চিন্তা নকৰে আপুনি যদি নিজৰ কথা নিজে চিন্তা কৰে মই চিন্তা কৰি কি লাভ মই তেনেকৈ ভাবোঁ কিন্তু যদি মানুহখনে কমেণ্ট কৰে ন মোৰ যিখন লগৰ আছে সেইটো যদি কমেণ্ট কৰে ন বোলে এনেকুৱা কয় সিহঁতক এইটো ভিডিঅ'টো মই দিছিলোঁ এনেকৈ কওঁ এই ভিডিঅ'টো কেলৈ এনেকৈ বনাইছে মই বেয়া পেলিম কিন্তু মানে এনেকুৱা বাঁহ ফালিম নহয় ভলুকা বাঁহ নুচুচাকৈ যেনেকৈ ভৰাই দিলে যেনেকুৱা হ'ব অৱস্থা মই তাতকৈ বেয়া পেলি দিম মই ৰাজীৱ শইকীয়া মই ভয়ানক বনাম মই নকওঁ বুলি মই বহুত বছৰ দিন মানে থাকিলোঁ অত বছৰ দিন থাকিলে কিন্তু 2026 মানে সহ্য নোহোৱা আছেগৈ আৰু মানে কম যি নাই কম যা ফালি যাম এইফালৰ নিজৰ মনৰ কথাখিনি ক'ম বেলেগ কথা নকওঁ মই লোকক মই কপি নকৰোঁ মই কেতিয়া মই নিজৰ মনত যিখিনি আহিছে সেইখিনি কথা কওঁ আৰু বেলেগ কথা নকওঁ মই কাৰণ এদিনতে মই 2-3টা ভিডিঅ' বনাওঁ মানে মই বেলেগ কথা মই যিটো মাইণ্ডত আহিব মই কথা কোৱা মানে সকলোকে জয় আই অসম জয় আই জুবিন দা গুড নাইট